জীৱনলৈ বেয়া দিন আৰু বেয়া বন্ধু অহাটো খুবেই প্ৰয়োজন। নহ'লেনো মুখা পিন্ধা ভদ্ৰ স্বাৰ্থপৰবোৰক কেনেকৈ চিনি পাবা? ভাল পোৱাটো পাপ নহয়, মানুহবোৰ পাপী। ভাল পোৱাই মানুহক নকন্দুৱায়, মানুহে মানুহক কন্দুৱায়। ভাল পোৱাই মানুহক কষ্ট নিদিয়ে, মানুহে মানুহক কষ্ট দিয়ে, আৰু এইটোৱেই বাস্তৱ। শিক্ষা হ'ল ডাঙৰ সম্পদ। শিক্ষাই অকল নিজৰ উপকাৰ নকৰে, শিক্ষাই গোটেই সমাজৰ উন্নয়ন সাধন কৰে। প্ৰিয়জনৰ পৰা বিচাৰি বিচাৰি সময় নল'বা। ভাল পোৱা যদি সঁচা হয়, হাজাৰ ব্যস্ততাৰ মাজতো সময় দিয়াৰ চেষ্টা কৰিব। এজনী ছোৱালী নিজৰ ভৰিৰ ওপৰত থিয় হোৱাটো খুবেই জৰুৰী। টকাৰ বাবে নহয়, তাইৰ নিজৰ আত্মসন্মানৰ বাবে। কাৰোবাক ভুল বুজাৰ আগতে তেওঁৰ পৰিস্থিতিৰ বিষয়ে বুজ লোৱা উচিত। আনৰ দুখ বিচাৰি ফুৰাতকৈ নিজৰ দুখ বিচাৰি যাবা, কিয়নো ভাল মানুহে কেতিয়াও আনৰ দুখ বিচাৰি নুফুৰে। তুমি যদি আগবাঢ়ি যাব বিচৰা, পৃথিৱীত কোনো শক্তি নাই যিয়ে তোমাক বাধা দি ৰাখিব পাৰে। সেইজনী ছোৱালীয়ে টকাৰ প্ৰেমত কেতিয়াও নপৰে, যিজনী ছোৱালীয়ে মাক দেউতাকৰ অভাৱ দেখি তাই নিজৰ সৰু সৰু আমেজবোৰ ত্যাগ কৰে।